আমার ম্যানেজার আছে এইটো ম্যানেজার বহুত টকাৰ বজাৰ কৰিলোঁ আমি গোটেইখিনি ভাল লাগিছে বজাৰ কৰিও বহুদিন মূৰত এনেকুৱাকৈ বজাৰ কৰিব পাৰিলে ভাল লাগে মানে আৰু বিশেষকৈ মানে বেটেলিয়ান মই য'ত চাকৰি কৰোঁ ইয়াতে যদি কিবা উৎসৱ হয় মানে চবকে এংগেজ কৰি ৰাখে মানে এংগেজ মানে তেনেকুৱা আপোনাক যিকোনো কামত আপুনি এংগেজ থাকিব মানে ভাল লাগে আৰু ৰেছপন্স পোৱা যায় কিমান টকাৰ বজাৰ বেছি আৰু হোৱা নাই এতিয়ালৈকে বাকী আছে আৰু কিবা স্পেচিয়েল ল'ব লগা আছে 10 টকা হয়তো কিবা ইমান প্লাষ্টিক তো ভাল লাগিব আমি বজাৰটো কৰি ল'ম আপোনালোকক আৰু ইয়াৰে সন্ধিয়া যিটো মন্দিৰৰ দৃশ্য এইখিনি আপোনালোকক দেখাম ভাল লাগিব 70 টাকা কোৱা আমাক কিমান দিলে আমাক কিমান দিলে কোৱা হ'লে কিমান এইটো কিমান কেই পিছ মানে উঠছে ব্লগত যাব ব্লগত বহুত গৰম আজি মানে বহুত গৰম চাইছেনে একদম মানে চকু কাঁচা চব্জি অলপ ল'ব আহিলোঁ চাওঁ কি এইটো হ'ল অভাৰব্ৰিজৰ চাইডত মাকৰি চাৰিআলি বজাৰটো এইটো য'ত চব্জি মাজে মাজে মানে অফ হ'ল এনেকৈ পোৱা যায় দুটা দোকান আছে চাইছে এইটো ৰাভা কি খবৰ আছে ভালো তোমাৰ দোকানত আহিলোঁ আমি চব্জি আমি মানে ইয়াতে বজাৰ চজাৰ কৰোঁ কেতিয়াবা বহুত ভাল ল'ৰা ৰাভা কি ৰাভা আছিল বিশ্বজিৎ ৰাভা ইয়াত দেউতা থাক তো বেলেগ এটা দোকানত আহিলোঁ আৰু ৰঞ্জিত বিলাহী কিমান বিলাহী কিমান আমি বজাৰ কৰি আছোঁ মন্দিৰৰ কাৰণে বিশেষকৈ পইচাটো মেটাৰ নকৰে যি মানে বস্তু লাগে সেইটো ল'মেই তো ইয়াতে বহুত ভাল ভাল চব্জি পোৱা যায় চাওক কাঁচকল বুলি কওঁ আমি লোকেল বস্তু একদম ঘৰুৱা বস্তু মানে কি আছে মানে গ্ৰীণ চব্জি চব ভাল আলু কেই কেজি ল'লি হা বস্তুটো দিলে নাই উঠাই মাটি চিটিকিলা দিলে বেগত চব ভৰাই দিছে নেকি ভাল লাগে না ভিডিঅ'গিলা তো মই ইফালে চাবি আকৌ ভাল বেয়া লাগে নেকি হা ভাল লাগে না তো চাওক ইয়াতে চাব লাগে তো চাইছে গাই চবে মানে মোৰো অলপ জনপ্ৰিয়তাও হৈ গৈছে ইফালে মোকো বহুতে ভাল পায় মানে আৰু ইফালে চাওক এই মাংস পায় ইফালে ব্ৰইলাৰ মাংস পায় ইফালে আৰু ইফালে গ'লে মাছ পায় অলপ দূৰত তো এতিয়া অলপ আহিছে মানে ইমান ভিৰ নাই সন্ধিয়া টাইমত অলপ ভিৰ হয় এইখিনি জেগাত আৰু পৰিৱেশটো বহুত ভাল পৰিৱেশ ইয়াৰে মানে হুলস্থুল পৰিৱেশটো একদম নাই জেগাখন আগতকৈ বহুত ডেভেলপ আমি যেতিয়া ইয়াতে আহিছোঁ তেতিয়াৰ পৰা মই অহা ইয়াত 13 বছৰ মানে হ'ল 13 বছৰে হ'ল তো ভাল লাগে আৰু মানে 13 বছৰত বহুতখিনি ডেভেলপ হৈছে অভাৰব্ৰিজ চল এইবিলাক চাই আছে আপোনালোকে অভাৰব্ৰিজ ৰাস্তা বহুত ভাল ডেভেলপ হৈছে তো ভাল হৈছে যাতায়াত ব্যৱস্থাটো বহুত ভাল কৰিছে এইখিনি জেগাত তো সেইকাৰণে মানে আমাতকৈ আৰু অলপ কম ল'ব মানে তাৰমানে ইয়াত ফিক্সড নহয় ইয়াতে দুটা দোকান আছে দুটা দোকানে ভাল কিন্তু বঢ়িয়া চবে মানে সেইটো এটা ৰাভা ল'ৰা আৰু বৰ্মন লিখে কিন্তু ভাল মানে ইয়াতে কোনো হেৰি নাই মানে ভাল ল'ৰা চবেই ভাল মানে ইয়াৰে মানুহখিনি বহুত ভাল গোটেই লোকেল পাণ সেইটো হ'ল সিজোৱা তামোল মানে এই মানে সিজাই ৰখা মানে তামোল তো ইয়াতে বহুত তেনেকুৱা বিশেষ ভাল বস্তু পোৱা যায় মানে ভাল লাগে আৰু ইয়াৰে দেখিছেনে বেলেগ এটা দোকানত আহিলোঁ এইটো হ'ল এইটো জাঠা বুলি কওঁ আমি এইটো হ'ল ৰেডিছ মূলা শাক য'ত যেনেকৈ শাক পায় এইটো হ'ল সৰিয়হ এইটো বেহৰ না চাবা এইটো বেহৰ শাক না এইটো লোকেল বেঙেনা শাক ভাল লাগে গাজৰ কেপচিকাম আছে বাৰ্গেনিং কৰাৰ দৰকাৰ নাই বহুত ভাল মানে ইয়াৰে মানুহখিনি ইমান চিধা মানুহ মানে দামী বস্তুটো বুজি নাপায় মানে বাৰ্গেনিং বস্তুটো কি সিহঁতে বুজি নাপায় যিটো দাম খুজিলে সেইটোতে লয় আৰু কিবা পইচা কম হ'লে কমতে থৈ যায় মানে এনেকৈ মানে ধৰি নাথাকে ভাল
দে ৰাবা দে তো আমি বজাৰ শেষ হ'ল আমি এতিয়া যাব ওলাইছো অলপ আমি ঠাণ্ডা খাম হা ওলাই ঠাণ্ডা খাম ৰ পিংকুৰ দোকানত অলপ কিন্তু মোৰ বহুত ভাল বন্ধু মানুহ তো এখেতৰ দোকানত আহিলোঁ আমাক এইটো চাওক ORS দিছে খাবলৈ 3জনক 3টা ORS দিছে হা ভাল মানুহ নাই এতিয়া ক'ব না তাৰমানে কি পাছত আছে না গাৰ্জেন ই মুখ বন্ধ তালা মারা এটা খুলে দেন সবাই এটা ভরা দেন একটান দিয়ে দিন খুব ভালো মানে বহুত ভালো মানুষ বহুত ভালো বন্ধু আমার থ্যাংক ইউ তো ভালো পেশানি করে এই দোকানটায় বহুত ভালো সুন্দরীনে ভালো ভালো দোকান আছে এই জায়গায় একটা রাবা মানুষের দোকান এই জায়গায় এটা বাঙালি মানুষের দোকান ওইটা বাঙালি একটা মানুষের দোকান ওইটা মানে সব মিক্স আছে রাবা বাঙালি নাচ কলিতা সব মানুষ আছে ভালো লাগে আর কি পরিবেশটা খুবই ভালো এটা লোকেল আমার ইয়ারে মানুষ মানে আমার লগত চাকরি করা এটা স্যার আমি যে ইয়াতে লগ পালো চারিলে এইটো কিবা নহয় এইটো নামটো মই নাজানো বিশেষ কিন্তু দেখা পাইছো আগত কিবা কয় মই নাজানো কিবা এটা গছৰ গুটি আৰু গছৰ গুটি সবেই জানে সকলোৱে যদি গছৰ গুটি কিবা এটা গছৰ গুটি এইটো কওক এইটো মই কনফাৰ্ম নহয় দিয়ক ৰবৰ গছৰ গুটি হয় য়েছ গুড আৰু কমিউনিকেশ্যনটো বহুত ধুনীয়া হৈছে ইয়াৰ পৰিৱেশটো আগতকে বহুত ডেভেলপ হৈছে গতিকে আহিলে ভাল লাগিব ঠিক আছে আপুনি ভিডিঅ'ত এইবোৰ পিংগুৱাই গেলা তো 5টা ORS চালাম নিছি দোকানে কইছে ঠিক আছে হ'ব জায়গা কিবা ক'ব নেকি কওক হা কাকো জায়গা তো মাজে মাজে মই বাংলাও কৈ আছো তুমি অকণ তো আমাৰ বজাৰ শেষ আমি যাব ওলাইছো এতিয়া চাওক মোৰ হৈছে না ভাই বহুত ঠাণ্ডা রে না তো এইটো আমাৰ ষ্টাফৰে এজন মানুহৰ গাড়ী আমি গাড়ী লৈ বজাৰ কৰিব আহিছোঁ আমি চলাই আছোঁ তো আমি যাওঁ এতিয়া ৰাতি সন্ধিয়াৰ দৃশ্যটো দেখাম আপোনালোকক আৰু চাওক এইটো এই মেইন চাৰিআলি মাগৰিটো আমি মানে মাকৰি চাৰিআলিৰ পৰা আমাৰ কেম্পলৈ কিমান টাইম লাগে এই জেগাখিনি আপোনালোকক দেখাই আছো আৰু চাওক চাইডৰ দৃশ্যখিনি চাইছে নেকি ধুনীয়া এইটো হ'ল আমাৰ গৰম ৰে কি কৰিবা গৰম আৰু কি ইমান কষ্টত যে ব্লগ বনাই আছে তথাপি সঁচা কথা ৰে ইমান কষ্টৰ মাজত বনাই আছে তো ভিডিঅ' এটা বনাব হতে বহুত কষ্ট হয় গতিকে শৰ্মা অলপ দেৰিকে আহিলি চাহ খাই আছিল আমি অলপ বজাৰ কৰিলোঁ তো আমি ঠাণ্ডা খালো হয় তো গেৰি খালো তো আমি ইয়াৰ পৰা ইয়াক উঠাই লৈ গলো মানে আমি এতিয়াও আমাৰ তো জেগাটো বহুত ধুনীয়া জেগা দেই আমি সঁচাকে যেতিয়া মানে আমি বিশেষকে বন্ধুকেইটা লগ হওঁ তেতিয়া আমি কেতিয়াবা ধেমালিতে কিবা হয়তো কৈ পেলাও আপোনালোকে মাইণ্ড নকৰিব প্লিজ তো আমি বহুত ধেমালি কৰো আমি ধেমালি কৰি ভাল পাওঁ তো আমি বাহিনী আহি পালো মাকৰিৰ পৰা মোটামুটি আপোনাৰ মেক্সিমাম 1.5 মিনিট কাৰত মেক্সিমাম 1.5 মিনিট মান সময় লাগে আমাৰ যিটো ইয়াৰে গেট এটা আছে আমাৰ এইটো ছেকেণ্ড গেট আমাৰ বাহিনীৰ ছেকেণ্ড গেট এইটো আমি বাহিনীত এতিয়া সোমালো ছেকেণ্ড গেটৰ যিটো লেফ্ট চাইডে আপোনালোকে দেখাব ইফালে তো এইটো 2 নম্বৰ RP গেট আহি পালো আমি এতিয়া আমাৰ এইফালে দেখা পাইছে এইটো হ'ল আমাৰ মন্দিৰ য'ত আমাৰ বাহিনীৰ চবে পূজা কৰে প্লাছ আমাৰ বাহিৰৰ পৰাও আহে তো বজাৰ কৰি আহিলোঁ এইটো কমল আৰু পংকজ তো চাইছেনে চাৰিওফালৰ পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ মানে আমি য'ত থাকোঁ ডিচিপ্লিনত থাকোঁ আৰু মিলা প্ৰীতিৰে থাকোঁ ভাল লাগে মানে কোনো জাতি ধৰ্ম বৰ্ণ ভাষা এইবিলাক বেলেগ এইবিলাক চিষ্টেমত নাই আমি চব একে তো এইটো হ'ল প্ৰায় শেষ হ'ব 8 মাহ আছে মাত্ৰ ৰিটায়াৰ যাব বহুত ভাল মানুহ এনেকুৱা ভাল লাগে আৰু মানে চাকৰি কৰিছে মজাকে চাকৰি কৰিছে চবৰ লগতে ফ্ৰেণ্ডলি থাকে ভাল লাগে আৰু তো ইয়াতে চব তো ঠিক আছে আমি বাকী হেৰিটো আমি সন্ধিয়া আপোনালোকক দেখাম ইয়াতে পৰিৱেশ